আজি আমাৰ ঘৰলৈ আহিব এজনী আলহী আৰু তাইক আমি এতিয়া আনিব যাওঁ। কোন হয়? নহয়। মই দিম আকৌ মোক চুক বাকা চব দি দিম মই। আমাৰ নামঘৰত আজি কীৰ্তন হৈছে। সেয়া ভকত আহিছে। টুকটুকি শেষে হ'বলৈ হ'ল কীৰ্তন বাৰু। আমি এতিয়া তাইক আনিব যাওঁ। ৰবা নোখোৱা বা আহি সেই দোকানখনত বহি আছে নেকি? তই ক'ত আছ? ক সেইডোখৰ গলিটো আগত ৰখি আছো আমাৰ ঘৰৰ। অঁ সেয়াত আছ। মই বাইপাছ তিনিআলি পাছ বুলিহে আকৌ। ব'লা সেইডোখৰ ৰখিছো। তই চাই আছ দেখিছ নেকি? ৰগচং পালোঁ। আমি বাইপাছত ৰখি দিছিলোঁ আকৌ তিনিআলিটো। তইহে ইয়ালৈকে আহিম বুলি কৈছিলি। একদম মানে আহোঁতে মোৰ বোকা লাগিলে যে সেইটো কাৰণে যাব মন নাই। হ'ব সেইজনী বেচেৰীজনী ঘামি টুপি ৰখি আছে অ'। 10 মিনিটৰ আগত ফোন কৰিলোঁ আহ বুলি বোলে আহি মেলি। সেইজনী হোৱাইট কালাৰ টি চাৰ্ট পিন্ধি হয় নি? কিমান দেৰি হ'ল ৰখি থকা? 15 মিনিট। তহঁতি মিছা কথা ক'লি। বুট মাৰি লৈছ না কোনোবাই? ক'ত? সেইটো জীয়াই আছে পেট হিলি আছে চালা। মিছা কথা নহয়, মায়ে গা ধুবলৈ সোমালে যে সেইকাৰণে আকৌ শকত হৈছ ন। ঠিকে আছে। এই আমাৰ মৰমৰ চিকাচুৰি মিছ প্ৰিয়া গোহাঁই। কৈ থাকো কেলে কম ক নুসুধে সিহঁতি ডাইৰেক্ট কাটি দিয়ে। মোটা কাটিয়ে দিলে নুসুধাকে এই সোপামান কাটি দিয়ে। আৰু যেতিয়া যে মোৰ তই কৈ দিছিলি যে তেতিয়া মই হেৰি খঙতহে কাটি পেলালো। একদম ভিডিঅ'টো দেখা নাছিলি জানো কাটোতে? য'তে হ'লেও নুসুধে খঙত মই কওঁতে চোন নুসুধাকে খচকে কাটি দিলে। এবাৰতো মই নিজে কাটি লওঁ গোটেইখিনি। ইয়াত যে ৰিজৰ্টখন মানে সেইখন আমাৰ ঘৰৰ ওচৰৰ এখন ৰিজৰ্ট। কি নাম হয় ৰিজৰ্টখনৰ? বৰগুৰি বাইপাছ। এখন নতুন ৰিজৰ্ট। পাল্ম ৰিজৰ্ট। পাল্ম কি এনেকুৱা নাম পাল্ম ৰিজৰ্ট? বহুত ধুনীয়াকে বনাব দেই কেলা ন। কি ইমান ওচৰৰ ভিডিঅ' আগতে তাইক এইফালে ৰাস্তাৰ ফালে আনিবলৈ আহোঁ। এই পথাৰ ফালে বেছিজনী খোজকাঢ়ি কাঢ়ি আহে। আজি ৰাস্তাৰ ফালে আহিছে পথাৰত পানী হোৱাৰ কাৰণে। আগতে ভাল লাগিছিলে খোজকাঢ়ি নিবলৈ আহিটো। আৰু ৰাতিপুৱা সেইফালৰ পৰা সেইটো আমাৰ ঘৰ পিছফালে ওলাই আছে। লৈ ল'ব নোৱাৰা ৰচোন সেইবোৰ নহয় বহুত ধুনীয়া গান এটা। এই এতিয়া জাষ্ট ওলাইছে জাষ্ট ওলাইছে। তোৰ কি ডাইৰেক্টৰ কেইটাৰ লগত চিনাকি আছে নেকি? সেই মাত্ৰ দিছে লগা আকৌ উলিয়াই লৈছো চাৰ্জ মই। কৈছ নেকি? সেইটো বাৰ্গেণ্ডি কালাৰ। বেছি উচবা কৰিলে বেয়া দেখে। ফিল্টাৰ লগাই আজি ৰাতি আমি পুৰা এনজয় কৰিম।
কাৰণ আমি বহুত দিনৰ মূৰত লগ পাইছোঁ হ'ল নেকি ছাৰ কি চাওঁ কি হ'ল কি ভিডিঅ' কৰিছিলি ইমান দমত থকা কেলে ভাবিব প্ৰিয়ংকা হাজবেণ্ডটো ইমান খৰুচ বুলি মোক কি লিখাই আছে আকৌ ভাবিছিলোঁ খাম বুলি আইচক্ৰীমৰ দোকান বন্ধ মেক্স লেছ আনিব পাৰা দেখি নাপালা আমি ঘৰ পাই গ'লোহি ঐ ইয়াৰ ঘাম একদম এনেকে বৈ আহিছে বোলে মই ইমান কষ্ট দিলোঁ মোৰ বেলেগ মোৰতো বেলেগ মোৰ ইনফেকশ্যন হওঁতে মোৰ বমি হৈছিলে আৰু ঠাণ্ডা লাগিছিলে আৰু কিবা পেটটো পুৰে উশাহ ল'ব নোৱাৰা নিচিনা নিজে নোলায় আমাক দেখা দিব আজিকালি বগো বোলাটো ডুপ্লিকেট সেইটো মোৰ ভাল লাগে ডুপ্লিকেট হ'ল উলিয়াই ল কিনো চাই থাকোঁতে দি পালোঁ যেনেকুৱা ভোক লাগিছে ইমান নাই কেলে জ্বলা ইমান জ্বলা থাকে যায় একো জ্বলাই নাই মানে ছবি কৰ আমি এতিয়া তামোল খাই খাই বহি আছোঁ চুলিখিনি মোক নেদেখাব খালি দেই মানে সঁচাকৈ নিদিয়াবা মানে ক'ত মানুহে নাই কাকা দে গাহৰি মাংস গাহৰি নাখায় নহয় আমাৰ ঘৰত ব্ৰইলাৰ মানে আমি খাওঁ এদিন আমি তাত গাহৰি কিনিব গ'লো ইমান বেয়া গাহৰি দেখ এইটো আমাৰ অমৰজ্যোতি দাদা হাই বুলি কৈ দিয়া এইফালে চাই হাই বুলি কৈ দিয়া মাছ তেনেকুৱা লাগিছে এতিয়া আমি ভাত বনাওঁগৈ ব্ৰইলাৰ আৰু কি খাবা যি খোৱা তুমি Terima kasih.
আমি এতিয়া ভাত খাওঁগে আমি লাইভ আহিছিলোঁ ইমান জমনি হ'ল আমাৰ লাইভটোত তো এতিয়া ৰাতি 9টা বাজিলে আমি এতিয়া ভাত খাওঁগে তাৰপিছতো শুই থাকিম আৰু ধুনীয়াকৈ ভাগৰ লাগিছে টোপনি ধৰিছে কি হ'ল তো হৈ গ'ল এতিয়া আমি খাওঁ ভাত টেষ্টি পিছে ভাল বিজুলীকে আজিকালি জানো কেনেকুৱা লাগিছে খাই ক আকৌ মজা কৈছা বুলি মই ন তই বুজিছে নেকি পুৰা নাই বুজিছে এনেই ৰাইজে দিব কিন্তু মই কৈছে মই খোজে নাই কোৱা মই খোজে নাখাওঁ ষ্টাৰ্ট কৰিলি পাই ৰ আকৌ সেইটো ডিলিট কৰ আকৌ মই কথা মই লগৰ ভিতৰত পকাই তোহে একাউণ্ট ভালকৈ থাক না সেই কিজনী চিধাকৈ আছোন যা এতিয়া আমাৰ ভিডিঅ' চাই ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব আজিলৈ গুড নাইট বাই